নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মই অসম মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা মাহফু দত্তাই মোৰ নতুন এটা ৰষ্টিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। তো ৰাইজ, শুনিছোঁ মাৰ্কেটত 3টা পগলা কুকুৰ ওলাইছে। প্ৰথমতে 2টা আছিলে, এতিয়া 3টা হৈছে। তো আপোনালোকে কালি মোক বহুত ৰষ্টিং ভিডিঅ' শ্বেয়াৰ কৰিছে যে ৰ'ষ্ট কৰিব লাগে, আৰু মই ইনষ্টাগ্ৰামতো ৰ'ষ্ট লাগে নেকি সুধিছিলোঁ তেওঁলোকৰ ওপৰত। তো চবেই কৈছে যে ৰ'ষ্ট ভিডিঅ' লাগে ইউটিউবত। তো মই লৈ আহিছোঁ এটা লং ইউটিউব ভিডিঅ'। কিমান লং হয় নাজানো, কাৰণ কুকুৰ ইহঁতে বেছি বলিয়া হৈছে। প্ৰথমতে একো কোৱা নাছিলোঁ, কিন্তু এতিয়া সিহঁতৰ উৎপাতটো বাঢ়ি গৈছে। তো সেইটো কাৰণে ভাবিলোঁ কিবা এটা কোৱা যাওক, নকৈ ৰখিব নোৱাৰিছোঁ মানে। তো ৰাইজ, আজিৰ এই খণ্ডটোত 3জন মানুহ আছে। তাৰে প্ৰথম 2জন হৈছে আলম আৰু ময়ূৰী। এতিয়া ইহঁতৰ হৈছে এখন বিয়া, সিহঁতে পাতিছে বিয়া, ঠিক আছে। তো বিয়াখনক লৈ পেলাই আমাৰ ময়ূৰীৰ কি কথা সেইটো শুনি লওক প্ৰথম। গাইজ, আজিৰ পৰা আলমৰ ছোৱালী চোৱা বন্ধ, বিকজ আমাৰ ফাইনেলি বিয়া হৈ গ'ল। দেন যোনকেইজনী ছোৱালীৰ আলম ক্ৰাছ আছিল ন, আলমৰ ক্ৰাছ কোন কোন আছিল? যিকেইজনী আছিলে এতিয়া গোটেইকেইজনী আলমৰ ক্ৰাছ এজনী এজনী পানীত ডুবি মৰিব, কাৰণ এতিয়াৰ পৰা ময়ূৰীৰ আলম হৈছে অনলি ময়ূৰীৰ। তো তোমালোকে আলমৰ পৰা দূৰত থাকিবা আজিৰ পৰা মোৰ। গাইজ, ঘৰৰ পৰা বহুত বেছি কল আহি আছে, বহুত কল আহি আছে। মানে ঘৰৰ পৰা কল আহিবই। তুলনি বিয়া হোৱাৰ সময়ত যদি ল'ৰা ছোৱালী জন্ম দিয়া বিয়া পাতা, ঘৰৰ পৰা কল আহিবই। এতিয়া তাৰতো একো টেনশ্যনেই নাই গাইজ, সি বিন্দাছ ফোন চোন চলাই কিনে বহি আছে। তাৰ কি টেনশ্যন থাকিব? ৰাত গেই বাট গেই। চবতকে প্ৰথম আলমৰ মুখা দৰ্শন কৰি লওঁ, কেনেকুৱা হ'ব আলমজন চাই লওঁ, কাৰণ মই আজিলে আলম নামৰ প্ৰাণী এটা ইনষ্টাগ্ৰামত দেখা নাই। তো সেইটো কাৰণে চবতকে প্ৰথম মই আলম নামৰ প্ৰাণীটো চাই লওঁ। এইটো কি নাম? ঠিক আছে, হাঁহিব নাপায়, চবৰে নিজৰ নিজৰ কিবা কিবি নাম থাকিব পাৰে। এতিয়া মুমুক আমি চাই লওঁ। গাইজ, আজিৰ পৰা এই মোৰ হা। কি তাৰপিছত এইটো আছিল আলমটো। এইটো আলমৰ কাৰণে অসমৰ বেছিভাগ ছোৱালী মৰিব এতিয়া পানীত পৰি। মানে এইটো আলম আছিলে। এইটো ইমান কনফিডেন্স ক'ৰ পৰা আনা তোমালোকে? ইমান কনফিডেন্স কেনেকে আহে? আৰু কোন কোন ছোৱালী এইটোৰ ক্ৰাছ? মইতো আজিলৈ দেখিয়ে পোৱা নাই ইয়াক। ঠিকে আছে, মই মানিছো আমি প্ৰেংক কৰিছিলো, আমাৰ প্ৰেংকৰ কপি কৰিছে। মানে এতিয়া প্ৰেংকটো এনেকুৱা হৈ গ'ল যে মানে প্ৰেংক কৰিলে মানে আগবাঢ়িব পাৰিম বুলি ভাবে, যে মানে ফেমাছ হ'ব পাৰিব। ঠিক আছে, একো কথা নাই, প্ৰেংকটো কৰিছা, তোমালোককো ফেমৰ দৰকাৰ, চবকে ফেমৰ দৰকাৰ, ঠিক আছে, ইনষ্টাগ্ৰামত যদি আহে। কিন্তু হ'ল বুলি প্ৰেংকটো কৰিলা বুলি মোৰ অনলাইন বিয়াখনৰ তোমালোকে কপি কৰিলা বুলি মোৰ অনলাইন হাজবেণ্ডৰ তোমালোকে কপি কৰিবা, এইটো ক'ত যুক্তি বাৰু? এই চুলিকেইডাল বাৰে বাৰে লাৰা, উঠ কামৰি থকা, ইমান বেছি কপি কিয় কৰিব লাগে মই বুজিব পৰা নাই। নিজৰ মানে ৰেহেন চেহেন বোলা বস্তু এটা নাই নেকি? বেলেগৰ ৰেহেন চেহেন কপি কৰিব লগা হৈ যায়। আৰু ভন্টি ময়ূৰী, তোমাক কৈছো, যি ভুল মই কৰিছো সেই ভুল তুমি নকৰিবা, কাৰণ মানুহে ল'ৰাৰ কৰ্ম মনত নাৰাখে, ছোৱালীৰ খিনি মনত ৰাখে। সেইটো কাৰণে কেতিয়াও এইবিলাক পেছত নপৰিবা। মাজে মাজে এখেত আহি মোক ডিষ্ট্ৰেক্ট কৰি থাকে, চনমন। মই মানে ভবাই নাছিলো যে মই মাৰ্কেটত এনেকুৱা এটা কন্টেন্ট দি দিলো যে চবে এতিয়া হাথিয়াৰ নামত সেইটো কন্টেন্টে ইউজ কৰি আছে। তই সেই তাইক লৈ পেলাই দূৰত যাচোন, মই ডিষ্ট্ৰেক্ট হৈ আছো। এই দেখি থাকিলে গাইজ মই চুমা নোখোৱাকে থাকিব নোৱাৰো। আমাৰ চনমনৰ যদি টিকাটো ওলাই আছে মাৰ্কেটত, মানে মই এনেকুৱা এটা কন্টেন্ট দি দিলো, এতিয়া মানে বেছিভাগে এইটোৱে ভাবি আছে বাছ প্ৰেংক কৰিলেহে মানুহ আগত যাব পাৰে। নহয়, তোমালোকক কৈছো প্ৰেংক নোহোৱা আগতো 48,000 ফলোৱাৰ্ছ মোৰ হৈ আছিল, আৰু হৈয়ে গ'লে হয় আৰু বেছি। আজি যিমানখিনি আছে সিমানখিনিয়ে হলে হয়, কিন্তু প্ৰেংকটো কৰিলো, ভাল লাগিলে, বেয়া লাগিলে, ভাল লাগিলে, কেলা বেয়াই লাগিলে, কাৰণ মোৰ 48,000 ফলোৱাৰ্ছ হলে 0 হেটাৰ্ছ আছিলে, এটাও হেটাৰ্ছ আছিলে। এতিয়া চালা মোৰ 5% 10% হেটাৰ্ছ আছে। সেইটো কাৰণে মানে যদি হেট সহ্য কৰিব পাৰা, তেতিয়া সেইবিলাক প্ৰেংক বোৰ কৰিবা, নহলে নকৰাই ভাল। কাৰণ ছোৱালী মানুহজনীৰ কাৰণে বিশেষকে কৈছো, ছোৱালী মানুহকেইজনীক বেছিয়ে টাৰ্গেট কৰে মানুহখিনিয়ে। আৰু আজিকালি কি হৈছে, তোমাৰ কাৰোবাৰ লগত যদি তুমি ভিডিঅ' বনাই দিয়া, তেতিয়াহ'লে তোমাৰ সেই পিছত তুমি যিমানে প্ৰেংক বুলি নোকোৱা, যিয়ে নোকোৱা, মানুহে তেতিয়া কব চব কৰি লয়, তাৰপিছত প্ৰেংক বুলি ক'লে। That's the point. ছোৱালী চোৱা বন্ধ তোমাৰ, গম পাইছা নাই? চালেও চাবা, এনেতো বিয়া হলাই। চালেও চাবা, বিয়া হলাই নহয়, বিয়া পাতিলাই। ভুল হৈ গৈছে। আমি কিন্তু প্ৰেংক কৰাৰ সময়ত ইমান ভুল কৰা নাছিলো দেই। এতিয়া শুনো আহকচোন আমাৰ আলম বাবাই কি কয়। চবে ভাবি আছা যে কিবা প্ৰেংক কৰি আছো, একো প্ৰেংক নহয়।
নাই আমি একেবাৰে তুমি প্ৰেংক কৰা বুলি ভাবা না এ সৰু চিখৰ এটা আনি দিয়াচোন মানে কথাটো মিলা নাই কিবা এনেকৈ ক'ব লাগিব নাই আমি একেবাৰে গম পোৱা নাই যে এইটো প্ৰেংক কৰি আছে কাৰণ মানে আমি চিখৰ অকণমান খাই ল'লেহে সেইটো ডাইৰেক্ট একচেণ্টটো দিবলৈ পাৰিম মানে নাখালে মানে দিবলৈ নোৱাৰিম মই চিখৰ এটা লৈ আহি লওঁ এইটো খাই লওঁ ৰাইজ তেতিয়াহ'লে কথাবিলাক তাৰ নিচিনাকে ক'বলৈ পাৰিম সেইটো কাৰণে মই এইটো খাই লোৱাটো বেছি ইম্পৰ্টেণ্ট মই মানে ইগনোৰ কৰিব মই তুলসী চুলসী মিলাই খাব নোৱাৰো মই মানে এনেকৈ খাব লাগিব জাষ্ট ফৰ এক্টিং তাৰ নিচিনা তেতিয়াহে ক্লিয়াৰ ওলাব কিবা কোৱা কি কৈ আছা ফাইনালি কি হ'ল নাৰ্ভাছ তো চবে সুধি আছা যে আমি কিবা প্লেন কৰি আছো কোনে সুধি আছে সোধাকেইটা কোনে পগলা কুকুৰে কামোৰাকেইটা কোন প্লেন নহয় একদম আৰু প্ৰেংক নহয় এইবোৰ কি মানে এইবিলাক ফটোবিলাক বিয়া হোৱা 2 দিন হৈছে আকৌ বিয়া হৈছে আলমলে ঠিক আছে আলম মানে তোমাৰ একে খাতি অসমীয়া দেই সনাতনী এতিয়া ৰাইজ এই দুটা কেৰেক্টাৰে মাহলটো অকমান জমাই আছিলহে এতিয়া তাৰ মাজত 3 নম্বৰ সস্তীয়া কেৰেক্টাৰ এটা আহি পৰিছে এতিয়া সেই সস্তীয়া কেৰেক্টাৰটো কোন আপোনালোকক মই দেখাই আছো গাইজ তোমালোকেতো চবে গমেই পাইছা 2 এপ্ৰিলৰ দিনাখন যিটো ভিডিঅ' আমি আপলোড কৰিছিলোঁ আলম আৰু মই সকলোৱে ভাবি আছিল এইটো প্ৰেংক ভিডিঅ' একো আমি একদম ভাবা নাই এইটো প্ৰেংক ভিডিঅ' বুলি পেলাই আমি পাগল আমি চুতীয়া চালি চাই আছো চুতীয়া আমি চব একো প্ৰেংক ভিডিঅ' আমি বনোৱা নাই জাষ্ট এইটো ৰিয়েল হয় এইটো মাজত মাত দিবলৈ সস্তীয়া কেৰেক্টাৰটো কিয় এণ্ট্ৰি কৰোৱা গ'ল মই গমেই পোৱা নাই যিটো মানুহৰ কণ্টেণ্ট আজি ইমান দিনৰ পৰা চাই আছো তাৰ কণ্টেণ্টৰ একো বালৰ বাল বুজি পোৱা নাই মানে কণ্টেণ্টত মৰেল অফ দ্য ষ্টৰিটো কি হয় সেইটো আজিলৈ ধৰিব পৰা নাই এনেই সি অভাৰ এক্টিঙৰ চুনামিখন বুৱাই থাকে ইনষ্টাগ্ৰামত এতিয়া আকৌ ইহঁতৰ লগত জইন হৈ গ'ল এবাৰ চাই থাকা আৰু খেলখন কি বঢ়িয়া লাগিব এবাৰ আমি একেবাৰে গম নাপাম যে এইটো প্ৰেংক কৰি সেইটো এযোৰ বস্তি সি মোৰ লগত মানে বিয়াৰ ভিডিঅ'টো এনেকৈ দিছে বাকী এই কথাটো আমাৰ ফেমিলিক লৈ আহি পৰিল আৰু ফেমিলিৰ কথা এতিয়াহে ভাবিছে এই কথাটো আমাৰ ফেমিলিক লৈ আহি পৰিল আৰু এয়া ৰিয়ান আমি ইমান টাইমে গমেই পোৱা নাছিলো সেয়া ৰিয়ান বুলি পেলাই আমি সেই ফটো যুগৰ আগৰ পৰাই জানো সেয়া ৰিয়ান যাৰ কণ্টেণ্টৰ একো বালৰ বাল আমি আজিলৈ বুজি নাপালো যিয়ে অভাৰ এক্টিঙৰ চুনামিখন ইনষ্টাগ্ৰামত দৌৰাই আছে আজি ইমান মাহৰ পৰা এতিয়া আকৌ তাক চিনাকি কৰি দিছে চাওঁ এতিয়া আমাৰ ৰিয়ানে কি কয় মানে দুটাই আমি আগৰ পৰা ৰিলেশ্যনশ্বিপত আছো এই ৰিলেশ্যনশ্বিপ কি বস্তু সেইটো মানে দুটাই আমি আগৰ পৰা ৰিলেশ্যনশ্বিপত আছো সেই বস্তুটো মানে আলমে গম পায় আৰু গম পোৱাৰ কাৰণে সি জানি বুজি মানে তাইৰ লগত এইবিলাক কৰিছে মানে পাব্লিক পোষ্ট কৰি দিছে ভিডিঅ'বিলাক মানে মানুহে যাতে জানক তাই যে তাৰ লগত আছে কাৰণ তাইৰ লগত কাষ্টটো একদম নিমিলে কাৰণ তাইৰ ঘৰৰ পৰা বহুত প্ৰব্লেম আহিছে হ'ল এতিয়া শান্তি তোমালোকৰ ইমান টাইমৰ পৰা এয়াই শুনিবৰ কাৰণে সিহঁতৰ ভিডিঅ' সোপা চাই আছিলা প্ৰথমতে আলম আছিলে ককায়েক মানে পাতি লোৱা দাদায়েক তাৰ পাছত হ'ল গৈ আলম গিৰিয়েক তাৰ পিছত হ'ল গৈ আলম ব্লেকমেইলাৰ এতিয়া বোলে শুনিছো মানে বেলেগৰ ছোৱালী কাঢ়ি নি পেলাই সি বিয়া পাতে জোৰ জবস্তি আৰু ইয়াৰ লগত বোলে আগৰ পৰা তাই ৰিলেশ্যনশ্বিপত আছে ময়ূৰী নামৰ প্ৰাণীটো ইতিমধ্যে পাখি লগাই উৰি গৈছে আকৌ তাই আগৰ বয়ফ্ৰেণ্ড তোমাৰ ৰিয়ানলে আগৰ নে এতিয়া নে কেতিয়া কি বালৰ বাল একো নাজানো খালি তাই ঘূৰি গৈছে তোমালোকে যিখিনি ক্ৰাছ আছা আলমত তোমালোকে এতিয়া আকৌ আলমক মেছেজ কৰিব পৰা তোমালোকৰ কাৰণে গোল্ডেন চান্স এইটো এইখন হৈছে নাটকখন চাওক নাটকখন আৰু তই তই ভুল কৰিছা চুপ থাক নকৰিবি বে তই তাইক জোৰ জবস্তি বিয়া কৰিছা তাই নিজে ক'ব তাই চুপ তাই ক'ব একো জোৰ জবস্তিত বিয়া কৰা নাই ভিডিঅ' কৰিব লাগে একো নাই তই ভিডিঅ' কৰিব লাগে ভিডিঅ' নহয় মই আমি একেবাৰে গম পোৱা নাই যে এখন নাটক কৰি আছে একেবাৰে গম পোৱা নাই ইমান ধুনীয়া তোমালোকে এক্টিং কৰিছা সেইজনী পিছৰ ফালে হাঁহিয়ে আছে বন্ধ নহয় মই তোক বিয়া কৰিছিলো ন আমি কিবা কাৰণত ড্ৰামা নহয় বে বহুত দুখ লাগছে বে বুজি যা আৰু এখন নাটক চাবলৈ আমি ইমান সময় পাই ইনষ্টাগ্ৰামত বহি আছো এয়া এখন নাটক চাবলৈ আৰু তাৰপিছত তোমালোকে এক্সপেক্ট কৰা যে আমি এইটো প্ৰেংক বুলি মানি লৈছো আমাৰ কপালত লিখা আছে জধা মূৰ্খ আমি মানি লৈছো আমাৰ চকু নহয় আমাৰ চকুত বাল গজি আছে ইমান ধুনীয়া ফাৰ্ষ্ট ক্লাছ এক্টিং
মই ভাল ভাল বুলি ভাবিছো যা না ভাই তই এটা ভুল কাম কৰিলি তাই আৰু মই ৰিলেশ্যনশ্বিপত থকাটো গম পোৱাৰ পিছত কিহৰ কাৰণে তই মানে তাই লগত বিয়া পাতি লৈছ তাইক যে অভাৰ এক্টিঙৰ সুনামিখন যে আহিব বুলি মই গম পাইছিলোৱে কাৰণ তাৰ মাজত আছে ৰিয়ান সোমাই যোৱা পিছত আৰু অভাৰ এক্টিঙৰ সুনামি নানামিব সেইটো হ'বই নোৱাৰে আৰু কাহানীটো যে তোমালোকে এতিয়া অকমান বুজিয়ে পাইছা এক্টিং খিনিহে বেয়া কিন্তু এই কাহানীৰ যদি ৰাইটাৰ ৰিয়ান হল হয় একো বালৰ বাল বুজি নাপালা হয় তই দুটো বস্তু কাৰণে কৰিছ আৰু তই কৈছা ন মোৰ কাজ এইবিলাক নাটক নকৰ বুজি পাইছা আমি তো পুৰা হেপী আছো বাস তহঁতে তই যাব পাৰিবি এতিয়া যে ৰিয়ানে যে ভিডিঅ' বনাই থাকে এজনীৰ লগত বাৰে বাৰে যে তাইক প্ৰেংক কৰি থাকে জ্বলাই থাকে বেলেগ এজনীৰ লগত সেই সস্তীয়া কেৰেক্টাৰটো গ'ল ক'ত মই বুজিব পৰা নাই এতিয়ালে তাই এন্ট্ৰি কিয় হোৱা নাই মই তাই এন্ট্ৰিৰ কাৰণে অপেক্ষা কৰি আছো ইমান টাইমে তাই আহি কওক যে তই মোক ঠগালি মোৰ লগত ৰিলেশ্যনশ্বিপত আছিলি ইমান দিনে এতিয়া তই ময়ূৰীক পাই মোক ঠগালি তাই আকৌ অলপ মোৰ ওচৰলৈ গুচি যাব নেকি মানে বস্তুটো পাল্টি হৈ যাব নেকি এতিয়া মানে ভাবিবলৈ বাধ্য হৈ গৈছো এইটো মই মানে স্ক্ৰিপ্ট দি দিছো তোমালোকক যে এই তাই এন্ট্ৰিটো কৰাই দিয়া একে আৰু বেষ্ট হ'ব মানে তোমালোকৰ যে এইটো ফ্ল'ৰত যে গৈ আছে তোমালোকৰ ফলোৱাৰ্ছখিনি তোমালোকৰ ভিউজখিনি এইটো ফ্ল'ৰত যাব মানে আৰু নানামা তোমালোকে আৰু তেতিয়া কোনো ঘটিডালো গম নাপায় যে এইটো প্ৰেংক কৰি আছা নে কি কৰি আছা আলম আৰু ময়ূৰীক চাই আৰু এহাল ওলাইছে গাইজ সুমনৰ আজিৰ পৰা ছোৱালী চোৱা বন্ধ ফাইনেলি আমাৰ বিয়া হৈ গ'ল সুমনৰ যিকেইজনী ক্লাছ আছিলে ন সেইকেইজনীক কৈছো সুমন আজিৰ পৰা মোৰ আৰু নেক্সট টাইম ইহঁতক লৈ পেলাই যদি কিবা ভিডিঅ' লাগে তোমালোকে কমেণ্ট বক্সত জনাবা মানে এই হাল পয়া লগা হালৰ কথাই কৈছো যোনে কপি কৰিছে সিহঁতৰ কথা কৈছো যদি সিহঁতৰ ওপৰত তোমালোকক ৰ'জ ভিডিঅ' লাগে তেন্তে কমেণ্টত জনাই দিবা মই সিহঁতৰ ওপৰতো ৰ'জ ভিডিঅ' লৈ আহিম আৰু আজিৰ যিটো ৰ'জ ভিডিঅ' আছিলে তোমালোকে মোক বহুত ইনষ্টাগ্ৰামত কৈ আছা বাৰে বাৰে ভিডিঅ' পঠাই আছা যে ইহঁতৰ ওপৰত ৰ'জ লাগে সেইটো কাৰণে মই ৰ'জ ভিডিঅ' বনালো নকলেও মই বনালো হয় কাৰণ কিয় ইহঁতে জোখতকে বেছি হাগি পেলাইছে ইনষ্টাগ্ৰামটোত মানে বাকী যিবিলাক পাব্লিক আছে চব পাব্লিকক ভাবিছে চুতীয়া আৰু সিহঁতে কণ্টেণ্ট লৈ আহিছে ধুনীয়া মানে কণ্টেণ্ট লৈ আহা কাম কৰা মানুহে ছাপোৰ্ট কৰাকে কাম কৰা কিন্তু এইবিলাক থাৰ্ড ক্লাছ কণ্টেণ্ট কিয় লৈ আহা আৰু মই এই ৰিয়ান নে কি বুলি কয় ল'ৰাজনক সুধিব বিচাৰিছো মাজত তুমি যে এণ্ট্ৰি মাৰা কথাটো যে ভাবিলা এইটো কিন্তু ফাৰ্ষ্ট ক্লাছ ভাবিছা আৰু তাৰ পাছৰখিনি কৈছো এই তোমাৰ লগত থকা যে হাৱাটো উৰি যোৱা ফুক মাৰি দিলে উৰি যোৱা এজনী আছে যে তাই যদি মাজত আনি দিয়া সোনে পে সুহাগা ইয়াৰ পিছতে মানে ৰ'জটো বনাই থাকোঁতে এটা ভিডিঅ' পালো মানে আমাৰ চব ৰাইজে মানে মোক ভিডিঅ'টো শ্বেয়াৰ কৰি আছে কিন্তু মানে ছোৱালীজনীয়ে মোক ব্লক মাৰি থৈছে কাৰণত মই চাব পৰা নাই ভিডিঅ'টো কিন্তু তোমালোক কম নহয় কিছুমানে জানা মোক ব্লক মাৰি থৈছে সেইটো কাৰণে ভিডিঅ'টো তোমালোকে ছেভ কৰি হ'লেও মোক দিছা ভিডিঅ'টো হৈছে এইটো যেতিয়া ভিডিঅ'টো চাই আছিলো তেতিয়া মানে ভাবিছো ভালে কৈছো মানুহবিলাকে কিয়নো ৰ'জ কৰিব দিছে এইটো ভিডিঅ' লাষ্টত গৈ চাইছো যি বিহু নাছিলে ময়ে নাজানো মোতকে গাধা এডাল মোৰে কনফিডেন্স নাই মই তাতকে ভালকে নাচিব জানো কিন্তু মোৰ কনফিডেন্স নাই কিন্তু তাই কনফিডেন্স লেভেল মানিব লাগিব তাৰপিছত আকৌ তাই এক্সপেক্ট কৰে যে মই তাইক ৰ'জ নকৰিম তাই মোক দেখিব নোৱাৰে কিন্তু ৰাইজ তোমালোকে চবেই জানা তাৰপিছত তাই এক্সপেক্ট কৰে যে মাফু দত্তাই ৰিয়া ডেকাক ৰ'জ নকৰিব কিয় মানে এনেকুৱা ধৰণৰ কণ্টেণ্ট তুমি লৈ আহিবা ইমান ধুনীয়াকে চাদৰ মেখেলা দি ধুনীয়াকে ভিডিঅ'টো বনাই আছিলা মাজত কিয় পোকৰ সজতি উঠিল তোমাৰ বিহু নাচটো মাৰি দিবলৈ তো ৰাইজ আজিৰ কাৰণে ইমানেই আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল লাগিব ভিডিঅ'টো আৰু মই ৰ'জ ভিডিঅ' লৈ আহি থাকিম মোৰ মানে অকণমান লেট হৈ আছে কিয় মই ঘৰত আছো আৰু ঘৰত মোৰ লাইটিঙৰ ছেটআপ নাই মোৰ ঘৰত কোনেও ভিডিঅ' চিডিঅ' নবনায় আমাৰ এই কেৰেক্টাৰটোক এতিয়া মই ভিডিঅ' বনাবলৈ শিকাইছো তো আশা কৰোঁ মই নেক্সট টাইম আহালে তাই ৰিং লাইট ষ্টেণ্ড লৈ থৈ দিব তেতিয়া মই আহি ধুনীয়াকৈ ভিডিঅ' বনাম এখেতক মই এতিয়া শিকাই আছো তো আপোনালোকে এখেতকো ছাপোৰ্টটো দি দিব এখেত খালি ইনষ্টাগ্ৰামতহে আছে দেই এতিয়া ইউটিউবত আহিব পৰা তাই সাহসকণ হোৱা নাই মুখখন মানে ঘৰতহে খোলে কেমেৰা আগত নোখোলে সেইটো কথা বেলেগ আৰু বাকী মই ময়ূৰীক কৈছো ময়ূৰী আয়ো মই তাই চিনি যে খুজি লোৱা নিচিনা হ'ল তুমিও এতিয়া খুজি লৈ আছা ইমানতে ষ্টপ কৰা নহ'লে তোমাৰ কথাটো বেয়া হ'ব মোক বাৰু ৰাইজে বাৰু তোমাৰ তথাপিও ভালেই মোৰ 90% মানে পজিটিভ কমেণ্টছ আহে মোৰ 90% পজিটিভ মানুহ আৰু 10% মোৰ হেটাৰ্ছ আছে কিন্তু মই এনেকুৱা মানুহ আছিলো মোৰ হেটাৰ্ছ 0% আছিলে 0 হেটাৰ্ছ থকা মানুহ এজনীয়ে ঘপককে যেতিয়া 10% হেটাৰ্ছ পাই গৈছিলো সঁচা কথা ক'বলৈ গ'লে মোৰ মাথাই একেবাৰে কাম কৰা নাছিলে তো হেটছ ঝেলিলো আৰু মই আজি তোমালোকৰ মই লাহে হেটাৰ্ছ মই কমাই দিলো হেটাৰ্ছ মোৰ লাহে 2-3% হৈ গৈছে 10% হেটাৰ্ছ আছিলে কমি গৈছে তো আপোনালোকলৈ বহুত বেছি ধন্যবাদ যে আপোনালোকে মোক জোখতকৈ বেছি মৰম দিছে যাৰ কাৰণে মই সাহস পাইছো ইমানখিনি আগবাঢ়িবলৈ আৰু ময়ূৰী তোমাক মই এটা কথা কৈছো ৰ'জ ভিডিঅ'টো বনাইছো এইটো মোৰ মানে দায়িত্ব
মই মানে ৰোজ ভিডিঅ' বনাবই লাগিব, মানুহে মোক যি কয় মইতো শুনিব লাগিব, সেইটো কাৰণে ৰোজ ভিডিঅ'টো বনাইছো। বাকী মই তোমাক এটাই ক'ম, অকণমান ফেমৰ কাৰণে বেছি অভাৰ কৰি নেপেলাবা। এতিয়া তুমি যিটো কৰিছা সেইটো অভাৰ হৈ আছে। এজনী ছোৱালীয়ে সদায় ছাকচেছ নিজে হ'ব লাগে। ছাকচেছ হ'বলৈ মোৰ মতে নিজৰ দেউতাৰো হেল্প ল'ব নালাগে। ছাকচেছ সদায় নিজে হ'বলৈ চেষ্টা কৰিব লাগে। তুমি ছাকচেছ হোৱা কাৰো হেল্প নল'বা ছাকচেছৰ কাৰণে। আৰু যিমান পাৰা এজনী ছোৱালী হৈ লৈ পেলাই নিজে ছাকচেছ হৈ বেলেগক ছাকচেছ দিয়াবলৈ চেষ্টা কৰা। মই মানুহৰ লগ তেতিয়া দিওঁ যেতিয়া মানুহ এজন জিৰ' থাকে, কিন্তু মানুহজন 100 হোৱাৰ পিছত মানুহজন লাগিলে মোক পাহৰি যাওক, আই ডোন্ট কেয়াৰ। আৰু এটা টাইমতে কওঁ, যদি কাৰোবাক তুমি ছাকচেছ দিছা বা কাৰোবাক যদি তুমি হেল্প কৰিছা তেওঁৰ ছাকচেছত, পাছত যদি সেই মানুহজনে তোমাক মনত নাৰাখে, তেন্তে এইটো কাম কৰিবা মোৰ নিচিনাকে, যে লাগিলে দিন ৰাতি এক কৰি দিবা কষ্ট কৰি, কিন্তু সেই মানুহজনক তোমাতকে ওপৰত যাবলৈ নিদিবা। যেতিয়ালে মানুহজন তোমাৰ লগত ভাল, তেতিয়ালে সেই মানুহজনক তুমি তোমাতকে ওপৰত কৰি দিয়া। মই কৰোঁ, মোৰ এইটো লজিক যে মই যদি কাৰোবাৰ লগত ভাল, মোক যদি কোনোবাই কয় মাকো মই এইটো কৰিব বিচাৰোঁ, তেন্তে মই সেই মানুহজনক নিজতকে ওপৰত উঠাই দিম। লাগিলে ফলোৱাৰ্ছৰ ক্ষেত্ৰতে কওঁ, মোৰ যদি 50ও আছে, মই সেই মানুহজনক চেষ্টা কৰিম যে তাৰ 70 হওক, যাওক মোতকে আগবাঢ়ক। কিন্তু যদি সেই মানুহজন মোৰ সেই এফাৰ্টছখিনি নেদেখি মোৰ বিষয়ে বদনাম কৰি আছে মোৰ লগতে থাকি, তেন্তে সেই মানুহজনক মই দিন ৰাতি এক কৰি দিম, মোতকে আগবাঢ়ি যাব নিদিওঁ। সেইটো হৈছে আজিৰ কথা, আৰু মই তেনেকুৱাই। বাকী ৰাইজ, থেংক ইউ ছ' মাছ, তোমালোকে বহুত বেছি মোক ছাপোৰ্ট কৰিছা। আৰু মোৰ এটা অপেন হ'বলৈ গৈ আছে হিন্দী একাউণ্ট ইউটিউবত। তোমালোকে যদি বিচাৰা ছাপোৰ্ট কৰিবা, তাত মই বহুত ধুনীয়া ধুনীয়া কণ্টেণ্ট লৈ আহিম, আৰু সেইটোত মোৰ টাৰ্গেট হৈছে 1 মিলিয়ন 1 ইয়েৰত। তো তোমালোকে ছাপোৰ্ট কৰিবা। মই ইয়াৰ পৰা যোৱাৰ পিছত, অসমৰ পৰা যোৱাৰ পিছত মই টাৰ্গেট কৰিম সেই একাউণ্টটো, আৰু মই কষ্ট কৰি যাম। তোমালোকে মোক এইটো যেনেকৈ ছাপোৰ্ট কৰিছা সেইটো ছাপোৰ্ট কৰিবা। আৰু থেংক ইউ ছ' মাছ ৰাইজ, বহুত বেছি ছাপোৰ্ট কৰাৰ কাৰণে, এণ্ড আই লাভ ইউ অল। বাই বাই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, বহুত সোনকালে লগ পাম। দেৰি নকৰোঁ মই এবাৰ ভিডিঅ' পষ্ট কৰাত। মই এতিয়াও এটা কণ্টেণ্ট লৈ আছোঁ, কিন্তু দেই এখেত হৈছে মোৰ ছেকেণ্ড ক্ৰিয়েটৰ। শিকাই আছোঁ এখেতক, আৰু এখেতক মানুহে কি কয় বোলে, কি কয়, এইটো যে বাৰে নামত ভিউজ লোৱাটো, সেইটো কথা সেইটো কয়। ৰ'বা চিখা খাই মোক যে চবে কয় বাৰে নামতে ভিউজ লৈ আছে, মোৰ বা আছে মই ল'মেই, তোৰ নাই, মই এতিয়া কি কৰিব লাগে? अगर तेरे बाप ने नहीं किया है तो मैं क्या करूं, সেনেকুৱা নিচিনা হ'ল নেকি? বাই বাই ৰাইজ, তাই বোলে মোৰ নামত ভিউজ ল'বই। বাই বাই, লাভ ইউ অল।